Hello everyone, welcome back to my YouTube channel Nicholas Vlog. আজি thumbnail চাই গম পাই আছে যে কি হ'ব বা ভিডিঅ'টো কি হ'বলৈ গৈ আছে। এতিয়া মানে টাইম বহুত হৈ গ'ল 9:10 বাজে আৰু তো আমাৰ আজি গোৱালপাৰা ইউনিভাৰ্ছ ইউনিয়নৰ পিকনিক আছে কুসুমফুলা বিলত। হ'লে ৰাতিপুৱা পুৱা ধুনীয়া এটা পৰিৱেশ। এতিয়াও কুঁৱলী দি আছে, যদিও 10টা হৈছে এতিয়াও কুঁৱলী দিয়ে আছে আৰু মোৰ যোৱা কথা আছিল 9টা বজাত, লেট হৈ গ'ল, চৰি গাইজ। অলৰাইট গাইজ, মই ভাবিছিলোঁ সকলোতকৈ শেষত আহি পাম আৰু এটলিষ্ট মই সকলোতকৈ প্ৰথম আহি পালোঁ। এখন হ'ল কুসুমফুলা বিল আৰু পিকনিকটো আমাৰ এইটো প্লেচতে হ'ব, গতিকে সকলোৱে আহি আছে। কিন্তু মই সকলোতকৈ ফাৰ্ষ্ট টাইম আহি পালোঁ। ভাবিলোঁ 10টা বাজিছে দেৰি হ'ব বুলি, কিন্তু মোৰে ফাৰ্ষ্ট টাইম আহি পালোঁ। আৰু যি নহওক সকলোৱে যেন ভালে ভালে আহি পায় আৰু পাৰ্টিটো যে পূৰা এনজয় হয় আৰু গাইজ। চাৰিওফালে আৰম্ভ হৈ গ'ল আমাৰ খানা। বাকী এইফালে আমাৰ কৰুণা ভাই বনাই খুৱাব। আৰু কি ক'ব আপোনাৰ অনুভৱ কেনেকুৱা? মই মানে কি ক'ম আৰু, আহি কিনে পুৰা ঘৰৰ পৰা অহাৰ পৰাই ব্যস্ততা, মানে ঘৰৰ পৰাই ব্যস্ততা। ঘৰতে প্ৰথমৰ পৰা চাউল আনিলো, ঘৰৰ পৰা চাউল আনি কিনে এতিয়া মাংসখিনি কাটবা দিলো দোকানত, কাটি আহি কিনে নিজে বনাই আছো। আহি কিনে বিলাহী কাটলো, এখনো কৰি আছো, এখনো বনাই আছো। মানে কি কৰিম, চব মানে দায়িত্ব, মোটামুটি দায়িত্ব আমাৰ কৰুণা ভাইক দিয়া হৈছে। বাকী আছে আৰু মানুহ আছে আৰু তাৰ হেল্পত চবে ভিডিঅ' বনাই আছে, কাম কৰি আছে, এইফালে এনজয়মেণ্ট কৰি আছে, এইফালে বিহু চলি আছে। তো যদি লাষ্ট টাইমত কিবা কম কৰে বা নিমখ চিমখ নালাগে, সকলোৱে যাতে ইহঁতকে দোষবিলাক ধৰে আৰু তো সেইটো কাৰণে আমজোঙা পাহাৰতলী ৰাপি, গতিকে আমজোঙা পাহাৰতলী ৰাপি আমি ফ্ৰীতে আমি শুনিম নিশ্চয়। তো তেওঁৰ পৰিচয় লগতে যি ক'ব বিচাৰে আৰু আমাৰ কেনেকুৱা লাগিল অনুভৱখিনি, বাকী সকলো এটা আমি শ্বৰ্টকে বিচাৰিছোঁ। এইফালে এনজয়মেণ্ট চলি আছে আৰু আমাৰ এইফালে কৰুণা ভাই বনাই আছে। কৰুণা ভাই কি বনাবি? এইটো ভাজি বনাব। আৰু এইফালে মই বনাই আছো ভাত। এই চাওক ভাত। বাকী এইফালে এনজয়মেণ্ট চলি আছে। আমাৰ জিকিবি ভাই খাই আছে, এবাৰ হ'ল আৰু এবাৰ বনাই আছে, মাৰি আছে, এইফালে ধুনীয়া পান মাৰি আছে চব্জিত মানে। আৰু এইফালে এনজয়মেণ্ট চাওক কি মজা, একদম ফুল এনজয় আৰু আজি। কিন্তু কি কৰিব, আমি বেছি এনজয় কৰিব পৰা নাই, কাৰণ আমি ভাত বনাই আছো। কিন্তু নকৰাকে নাথাকো, আমিও কৰিম অলপ পিছত যদি আমাৰ কাম শেষ পায়। খানা দানা হৈ গ'ল আমাৰ, এয়া আৰম্ভ কৰিছো আমি চালাডৰ পৰা। এইফালে চালাড, কেঁচা জলকীয়া, এইফালে আছে আমাৰ ভাত আছে, এইফালে দাইল হৈ আছে, এইখন আছে আমাৰ মাংস, আৰু এইফালে আছে চব্জি, বাছ। আৰু এইফালে আছে আমাৰ এনজয়মেণ্ট। এইহে আমাৰ ধুনীয়া, আৰু এইফালে আছে আমাৰ বঢ়িয়া এনেকৈ ধুনীয়া ভিউ। বেটাৰী কিয় কামুৰি আছে? বেটাৰী হৈ গ'ল নেকি? বেটাৰী কামুৰি ভৰাই আছে। মাংস নাপালে ইয়াকে খাব বোলে। এইফালে আমাৰ চব হৈছে, এইফালে আমাৰ বিউটি বিলাকে মানে ফটো উঠি আছে। কি কৰি আছে আপোনালোকে? কেনেকুৱা লাগিছে? খবৰ ভাল আৰু লগতে আজি আমাৰ পিকনিক চলি আছে, বহুত জুই হৈ আছে, ভিডিঅ'টো সব গাইবিলাকে এনজয়
কেনেকুৱা বোলে লগতে দাদা চেনেলটো কি কয় চেনেলটো লাইক সাবস্ক্ৰাইব কৰি দিব একো নাই হৈ যায় এইফালে আছে আমাৰ জয়া ইয়াৰ চেনেলটো অলপ প্ৰব্লেম হৈ আছে বাকী আজি আমি পাৰিলে লগ কৰি কিনে চবকে ঠিক কৰি দিছো এইফালে ডেন্স কৰিব পাৰিবি বাস বিহু ডেন্স নেকি দাদাৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব গাইজ সৰি মই যিহেতু ইউটিউবত অহা নাই তো ইউটিউবৰ বিষয়ে ইমান নাজানো তো সেইকাৰণে অলপ মিষ্টেক হৈছে মোৰ ওপৰত ক্ষমা কৰিছো একো নাই গাইজ হৈ যায় আৰু চাগে চেনেল আছে চেনেলৰ নাম কওক মোৰ চেনেলটো নাই এনে খুলি থৈছো তৃষ্ণা চেনেল বুলি আছে তাতে মই এনে শ্বৰ্ট ভিডিঅ' দিছো এতিয়া চাই ল'ব লগতে মানে মোৰ চেনেলে ধৰি লোৱা তো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব তো ইয়াৰ চেনেল আছে বাবাই ৰয় তাই চেনেলত ভিডিঅ' বনা নাই মই আশা কৰোঁ যে তাই ভিডিঅ' বনাওক আৰু লগতে মোৰ এটা চেনেল আছে পাপৰি জানো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ভাল লাগিলে লাইক কৰিব নালাগিলে আৰু ডিছলাইক কৰিব যেন সকলোৱে মানে আগবাঢ়ি যায় বাকী আমাৰ এজনে আৰু হিপ গালে আৰু মানে ভাল লাগছে মনে যায় একদম এফালে আমাৰ খোৱা লোৱা পৰ্ব চলি আছে দাদা কেনেকুৱা হৈছে ঠিক আছে না কোনটা কিরকম ঠিক আছে না সবে কেনে ভাই কেনে ঠিক আছে না মহিলা কমিটি কেনেকুৱা হৈছে মেইন মানুহটো হৈ দেৰিকে আহিছে অলপ আগতে আহিছে খাওঁ বুলি আহিছে খাব বহিছে এতিয়া কৰো বুলি অহা নাই আজি কৰো বুলি অহা নাই কিমান বুঢ়ী হ'ল মামা কিবা কব কেনেকুৱা হৈছে কবাতো মই মানে কি ক'ম বহু কথাই মানে আছিল তথাপিও এইখিনি কওঁ যে আজি আমাৰ এই 2022 বৰ্ষ ইংৰাজীত মানে ক'বলৈ হ'লে 2022 বৰ্ষটো আমি এক প্ৰকাৰ গোৱালপাৰা ইউটিউব ইউনিয়নে আমি বিদায় দিলো আমি পেলাই দিলো আজি যেহেতু 27 তাৰিখ ডিচেম্বৰ হয় তো খুব এনজয় কৰিলো আমি তো ভাল লাগিল একেলগে ন মামা বাস কেনেকুৱা ঠিক আছে নে এইফালে আমাৰ এটা টিকলি আছে আমাৰ কেনেকুৱা হৈছে ভাল হৈছে মাংস কেনেকুৱা হৈছে মাংস লাগিব নেকি নালাগে ঠিক আছে এটা আপোনাৰ বেবি আমাৰ এইটো খন্দনদাৰ বেবি একদম মৰম লগা কিউটিটো ল'ৰা নে ছোৱালী ছোৱালী না বাছ কস্তুৰী ৰাভা বঢ়িয়া বঢ়িয়া এইফালে আমাৰ ছোট্টু ভাইটি আমাৰ পুৰা হেল্পত আছে আজি ভাত খাব লাগিছো আমি ডাবল ডাবল মাংস পাতি আমি ভাত খাই আছো আমাৰ যতীন ভাই আৰু ডিকেবি ভাই আৰু আমি এইফালে ভাত খাই আছো কেনেকুৱা অনুভৱ কেনেকুৱা আপোনাৰ অনুভৱ মানে একদম মাংস আৰু অনুভৱ এইফালে সকলে ভাত খাই আছে এইফালে বাকী খোৱা লোৱা হ'ল মোটামুটি বাকী আমি খাই আছো এতিয়া দাবাই গাইজ পাৰ্টি আমাৰ শেষ কৰিলো আমি জুই গৈ আছো বাচন চাচন মাজি দিলো পুৰা চাফা কৰিলো এতিয়া লোড দি কিনে ঘৰত গ'লে হ'ল এইফালে গাড়ীৰ পোহৰতে চলি আছে আমাৰ যিহেতু আমাৰ ইয়াতে লাইটৰ ফেচিলিটি নাই দিনৰ প্ৰগ্ৰাম আছিল কিন্তু আমাৰ ৰাতি হৈ গ'ল কেনেকুৱা লাগিল নাই বঢ়িয়া লাগিছে কিন্তু আমি যিটো নেকি ইয়াতে দায়িত্ব পাইছিলো পিকনিকৰ ক্ষেত্ৰত আজি 27 ডিচেম্বৰ হয় তাৰ মানে আগতীয়াকে এক নম্বৰতে কৰা উদ্দেশ্য হ'ল কি মানে আমাৰ গোৱালপাৰা ইউনিয়ন কমিটিৰ মানে ইউটিউবাৰসকলে মানে ইয়াতে 27 ডিচেম্বৰত এটা কাৰণতে কৰা তাৰিখটো লোৱা হ'ল মানে আজি 27 ডিচেম্বৰত যিহেতু নেকি সকলো পিকনিকৰ স্পটত কৰা হ'ল ন সেইটো মানে সকলোৱে এক নম্বৰতে 1 জানুৱাৰী
মানে সকলোৱে ভিডিঅ' আপলোড দিব পাৰিব নিশ্চয় সেইটোৰ কাৰণে এই সুবিধাৰ অৰ্থে মানে 27 ডিচেম্বৰ কৰা হ'ল নহ'লেতো মানে 1 জানুৱাৰীতে কৰাৰ ইষ্টিমেট আছিল কিন্তু 27 ডিচেম্বৰ কৰাৰ এটা উদ্দেশ্য কি মানে সকলোৱে যাতে 1 জানুৱাৰীত আপলোড দিব পাৰে সেইটোৰ কাৰণে এইটো কৰা হ'ল আৰু বাকী ধন্যবাদ থাকিল আমাৰ স্পেচিয়েল টিমলৈ যি মানে আজিৰ পিকনিকৰ আয়োজন কৰিছিল লগতে চবখিনি যোগাৰ পাতি কৰিছে লগতে যিমানখিনি পাৰো সহায় কৰিছোঁ হয় যথেষ্ট সহায় কৰিছে ভাইটি আমি লগত আছো সদায় আৰু আমি এনেকৈ ফেমিলি হিচাপে থাকিব লাগিব হয় নে নিশ্চয় লাগিব বাকী আমি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ ৰাতি হৈছে ঘৰ যাব লাগে বাই বাই